নমস্কাৰ সালাম আলাইকুম মই ৰেহেনা কিচেনলৈ মই ৰেহেনাই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো মই আপোনালোকৰ ওচৰলৈ লৈ আনিছো এতিয়া জেং পিঠা কেনেকৈ চাউলৰ গুৰিৰ পৰা জেং পিঠা বনাব পাৰি মই তাকে দেখুৱাম আপোনালোকে চাব যিকোনো ঘৰত ভাত খোৱা চাউলে হ'ব জহা চাউল বৰা চাউল বুলি কোনো কথা নাই যিকোনো চাউল বেছি মিহি কৰি ল'ব লাগিব আৰু ঘন চালনীয়ে চালিব লাগিব নহবা পাতলা কাপোৰ দি চালি পেলাই জেং পিঠা বনোৱা হয় আৰু মই তাকে দেখুৱাম আপোনালোকে চাব বলকচোন যাও মই বনাম আপোনালোকে চাব এতিয়া মই এই জেং পিঠা বনাবলৈ আৰম্ভ কৰিম এই জেং পিঠা বনাবৰ কাৰণে এই বাতিটোৰে বাতি আৰু এই বাতিটোৰে আৰু দুবাতি মই পিঠাগুৰি দিছোঁ চাউলৰ পিঠা যিকোনো ঘৰত খোৱা চাউলৰ পিঠাগুৰিয়ে হ'ব বৰা চাউল জহা চাউল বুলি নহয় ইয়াৰ চাউলখিনি খুব মিহি হ'ব লাগিব একদম মিহি চালনীয়ে চালি পেলাই আকৌ পাছত কাপোৰে চালিব লাগিব বা মিহি পাতলা কাপোৰ দি চালিব লাগিব খুব সফট হ'ব লাগিব খুব মিহি হ'ব লাগিব তাত মই এয়া দুচামুচ এয়া সোৱাদ অনুযায়ী যিমানটো জৰুৰত হয় সিমানটো মতে মই এয়া নিমখ দিছোঁ অকণমান নিমখ দিছোঁ আৰু অকণমান জ্বলা লাগিবৰ কাৰণে অকণমান ভাল লাগিবৰ কাৰণে অকণমান মই জালুকৰ গুড়ি দিছোঁ দি পেলাই এয়া পানী দি পেলাই মই এতিয়া এয়া মই পানী আপোনালোকে বেছি নিদিব অকণ দি পেলাই এই পানী দি পেলাই মই এইখিনি এতিয়া গুলিম এতিয়া মোৰ এইখিনি পিঠাগুৰি লেয়াৰটো হৈ গ'ল এতিয়া এনেকুৱা হ'ব লাগে খুব কেক বনোৱাতকৈ কেকতকৈ অকণমান বেছি পাতলা হ'ব লাগে ইয়াত মই অকণমান বেকিং পাউডাৰ অকণমান দি দিছোঁ সফট হ'বৰ কাৰণে অকণমান বেকিং পাউডাৰ দি দিছোঁ মই তাৰপিছত মই এই বাতিটোত সমানে এই দুটা বাতিত মই দুফালে ভাগ কৰি লৈছোঁ ভাগ কৰি পেলাই আপোনালোকে যিকোনো কালাৰ দিবও পাৰে নিদিবও পাৰে কিছুমানে যদি এনেই হোৱাইটে এনেকৈ ৰাখোঁ বুলি ৰাখিব পাৰে মই এতিয়া কালাৰ আছে কাৰণে অকণমান কালাৰ দি পেলাই বনাম আকৌ হোৱাইটো বনাম দুটা বাতিত ভাগ কৰি পেলাই এইটো মই গ্ৰীণ কালাৰ হয় এইটো গ্ৰীণ কালাৰ দিম এতিয়া অকণমান কালাৰ দি পেলাই বনাওঁ ভাল লাগিব এইখিনিত মই গ্ৰীণ দিলোঁ আৰু ইয়াত মই এইটো বাতিত মই এই অৰেঞ্জ ফুডছ কালাৰ হয় এইটো অৰেঞ্জটো দিছোঁ কালাৰ দিলে অকণমান দেখাত ভাল লাগে আৰু ল'ৰা ছোৱালীয়ে খায়ো ভাল পায় আপোনালোকে ল'ৰা ছোৱালী টিফিনতো দিব পাৰিব আৰু বটলত ভৰাই বহুত দিনৰ কাৰণে এইটো থৈ দিব পাৰিব কোনো ধৰণৰ বেয়া নহয় ছমাহমানৰ কাৰণেও থ'ব পাৰিব এতিয়া মোৰ তিনিটা কালাৰ হ'ল এইখিনি এতিয়া হোৱাইট হ'ল এইখিনি আৰু এয়া অৰেঞ্জ কালাৰ আৰু এইটো গ্ৰীণ কালাৰ দি পেলাই মই এতিয়া বনাম আপোনালোকে চাব এতিয়া এইটো মই পাইপিং বেগ লৈছোঁ এইটো পাইপিং বেগটোত মই এনেকৈ এই গিলাচ এটাৰ ভিতৰত এইটো ভৰাই দিম ভৰাই পেলাই এইখিনি মই এই পিঠাগুড়িখিনি এই পাইপিং বেগটোত ঢালি দিম এইখিনি মই এতিয়া ঢালি দিলোঁ ঢালি পেলাই মই এইটো ইয়াৰ তলত এটা ফুটা কৰি লৈছোঁ ফুটা কৰি পেলাই তাত মই এতিয়া কেনেকৈ বনাই আপোনালোকক দেখুৱাম
কৈছিলা মোৰ ইমান দিগদাৰ হয় কাপোৰ বস্তু থ'বলৈ। এতিয়া লাষ্টতে অকণমান আছে, এইখিনিয়ে শেষ হৈ যাব মোৰ পিঠা বনোৱা, জেং পিঠা বনোৱা। সেইকাৰণে এখন পিঠা হ'ব নেকি, এইখিনিয়ে শেষ হৈ গ'ল। এখন লাষ্টত যেনে তেনে বনাই দিছোঁ। খুব বেছি দেৰি ৰাখিব নালাগে, নহ'বা বৰ খৰখৰীয়া হৈ পেলাই ভাঙি যাব পাৰে। সেইকাৰণে অকণমান হেৰি হ'লেই, অকণমান থাকোঁতেই মানে এনেকৈ ফ'ল্ড কৰি দিব লাগে, নহ'বা ফ'ল্ড কৰোঁতে ভাঙি যাব পাৰে। খুব বেছি এটা দেৰি দিব নালাগে, অলপ হ'লেই হয়। এনেকৈ তেলতে এনেকৈ ফ্ৰাই কৰিব লাগে, আৰু এনেকৈ হেঁচি দিব নালাগে, হেঁচি দিলে এইখন ভাঙি যাব, ভাঙি টুকুৰা টুকুৰি হৈ যাব। সেইকাৰণে এনেকৈ কৰি পেলাই ইয়াত গৰম তেলত দিয়া মাত্ৰকৈ পটককৈ হৈ যায়। এনেকৈ কৰি আপোনালোকে ভাজি খাব পাৰিব। মই যেনেকৈ বনালোঁ তেনেকৈ আপোনালোকে এদিন বনাই খাই চাব, কেনেকুৱা লাগে মোক কমেণ্টত জনাব।
আৰু হয়তো ভালেই লাগিব। চাউলৰ বস্তু যিকোনো চাউলৰ বস্তু বনালে ভালেই লাগে। এনেকৈ কৰি আপোনালোকে বনাব আৰু বনাই খাই চাব আৰু মোক কমেণ্ট কৰি জনাব।